Hello guys, welcome to my channel. আজিৰ ভিডিঅ'ত চাই লওক আমাৰ মামাই হায়দৰাবাদত কিমান ভয় কৰিছিল। মামা সেলিউট আপোনাক একো ভয় কৰিব নালাগে কাকো বিন্দাস চলি থাকক ডেম কেয়াৰ বিন্দাস মামা কিমান ভয় কৰিছিল মামাৰ মুখেৰে শুনক বহুতে ভাবছে মামাই ভয়তে কপি আছিল ধন্যবাদ মামা একো ভয় কৰিব নালাগে মামাৰ মুখেৰে শুনি লওক আজি মামাই কিমান ভয় কৰিছিল হায়দৰাবাদত ঘটনাটো হঠাৎ হৈছিল আপোনাৰ মানসিকভাৱে আপুনি হেৰি হৈছিল মই সিমান ৰিয়েক্ট কৰা নাছিলোঁ কাৰণ তেখেত আহিলে ওচৰ পালেহি মই প্ৰথমতে ফ্লেগখন দেখিয়ে মই গম পাইছিলোঁ যে হি ইজ ফ্ৰম PRS আৰু মই মোৰ যিটো যি ধৰণে মই থাকোঁ যি ধৰণে মোৰ নেচাৰ সেইটোৱে মই মেইনটেইন কৰি আছিলোঁ আৰু সাধাৰণতে এতিয়ালৈকে ক'তো ভয় খোৱা নাই এতিয়ালৈকে ভগৱানে ভয়টো সোমাই দিয়া নাই মূৰত বা অন্তৰত দেখা যাব